তাইক সেইদিনা প্ৰথম দেখিছিলোঁ। হ'লেও এনে লাগিছিল তাইৰ মুখখনি যেন আগৰ পৰাই চিনাকি। কেনেকৈ বুজাম তাইৰ সজল চকুজৰি, তাইৰ চিনাকি মুখখনিৰ মিচিকীয়া হাঁহিয়ে মোক কিবা কৈ আছিল। আজিও পাহৰিব নোৱাৰোঁ সেই চিনাকি মুখখনি। কিবা এটাই মোক তাইৰ প্ৰতি আকৰ্ষিত কৰি আছিল। সুযোগ বুজি ময়ো বাৰে বাৰে তাইৰ ফালে চাইছিলোঁ, কিন্তু নাই, নোৱাৰোঁ। ইমান ভিৰৰ মাজত ভালকৈ চাবই নোৱাৰোঁ। হঠাৎ এবাৰ তাইৰ লগত মুখামুখি হ'লোঁ। তাইৰ চকুত চকু পৰিল। কেনেকুৱা যে লাগিছিল তেতিয়া, বুজাবই নোৱাৰোঁ। পিছত আকৌ ভাব হয়, আৰু অলপ সময় তাইৰ ফালে কিয় চাই নৰলোঁ। এটা প্ৰশ্নই সদায় আমনি কৰে। তাইৰ নামটো বাৰু কি আছিল?